আজি আমাৰ গাঁৱৰ NKTVৰ এটা বিশেষ আয়োজন কৰিছে পাতৰ মানে ভোগালী বিহুৰ চেলিব্ৰেশ্যন চ' অলপ দেখাবলৈ প্ৰয়াস কৰিম আৰু ইয়াতে দাদা আছে আৰু মই ইয়াৰ পৰিৱেশখিনি দেখাম কেনেকুৱা কি হৈ আছে আৰু সমাগম আছে মোৰ দেউতাও আছে গায়ন বায়নৰ এইফালে ভিনদেউ আছে গাঁৱৰ চব আৰু মই ইয়াৰ যি প্ৰগ্ৰাম হৈ আছে সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব আৰু ভাল লাগিব যিহেতু ভোগালী পাকখনত এইখিনি চেলিব্ৰেশ্যন কৰিছে আমাৰ গাঁৱৰ এয়া গাঁৱৰে চব কৰি আছে গায়ন বায়নৰ এই প্ৰস্তুতি চলাব এইফালে অলপ পাছতে আৰম্ভ কৰিব এইফালে জুই জ্বলাই আছে যিহেতু ভোগালী বিহুৰ হয় আৰু গাঁৱৰ চব ৰাইজ আহিছে খুব ভাল লগা এটা পৰিৱেশ হয় যিহেতু ফাৰ্ষ্ট হৈছে আমাৰ ইয়াত এইটো পৰিৱেশ আৰু বিভিন্ন সাংস্কৃতিক সন্ধিয়া এতিয়া আৰম্ভ হ'ব মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক দাদা ইয়াৰ বিষয়ে আমাৰ যি প্ৰস্তুতি চলাইছে তাৰ বিষয়ে অকণমান কিবা এটা চমুকৈ ভাল লাগে হয়তো ভোগে সুখে এসাঁজ NKTV বিশাল আয়োজন আমাৰ ইটাখুলি যুৱ সংসদত অনুষ্ঠিত কৰা হৈছে আৰু এইটো আমাৰ ঠাইডোখৰৰ কাৰণে সবতে ভাল চিন্তা হৈছে আৰু এই অনুষ্ঠানটি ইটাখুলিৰ এটা মানে হেৰিয়াত ঠাইত অনুষ্ঠিত কৰাৰ কাৰণে NKTV বৈদ্যুতিক মাধ্যমৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুতে তিলপিঠা বনাইছে মই অলপ খাই চাব চেষ্টা কৰিছোঁ চব আমাৰ চব মানে সমন্বয় হয় গাঁৱৰ যিহেতু মই দেখাব চেষ্টা কৰোঁ এইফালে পিঠা বনাইছে মই পিঠা অকণ খাই চাওঁ প্ৰথম বিহুৰ আগদিনা খাইছোঁ এটা যিহেতু বিহু পাকখোৱা নহয় এটা প্ৰগ্ৰাম পাতিছে চ' আমি এটা বিহু গান শুনিম বহুতৰ পৰা ঠিক আছে বিহু গান এটা গাওক আমি অৰজিৎ পিতাকক আমাৰ মঞ্চত লগ পাব বিচাৰিছোঁ ডিব্ৰুগড় গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ পাঁচ এগুণ পাঁচ দুগুণ দহ পাঁচ মোৰ আছে দোস্ত পাঁচ এগুণ পাঁচ পাঁচ দুগুণ দহ পাঁচ তিনিগুণ 15 পাঁচ চাৰিগুণ 20 পাঁচ পাঁচগুণ 25 পাঁচ ছয়গুণ 30 পাঁচ সাতগুণ 35 পাঁচ আঠগুণ 40 পাঁচ নগুণ 45 পাঁচ নগুণ 50 গল পালে নদী পাই ওখ গঢ়াত পৰি থাকিল গোটেই